মা এইটো কি শাক এইটো? এইটোৱে বহুত মিক্স কৰা শাক, পালেং, খুচুৰা, লাই চব মিক্স কৰা আছে, ধনিয়াৰ পাত। ইয়াত সকলোবোৰ শাক মিক্স কৰা আছে। আপোনাৰ ৰেচিপি এটা বনাব, চাই থাকক কেনেকুৱা হয়। যিকোনো শাক আপোনাৰ কাটি অনাৰ পাছত অলপমান ধুই ল'লে তাত থকা আপোনাৰ ধূলি বাকতি নোহোৱা হৈ যায়। এনেকৈ সদায় যিকোনো শাক ধুই ল'ব। শাকবিলাক ধুনীয়াকৈ কাটিব লাগে মিহি মিহিকৈ। শাক সদায় মিহি মিহিকৈ কাটিব, তেতিয়া আপোনাৰ আঞ্জা পাতিও বঢ়িয়া হয় আৰু। পিঁয়াজ কাটি আছোঁ পিঁয়াজ কাটি আছোঁ এতিয়া পিঁয়াজখিনি তাতে দিব লাগিব। কাটি আছোঁ পিঁয়াজগুলো, পিঁয়াজখিনি অলপ লাল হৈ গ'লে এই কাটি থোৱা জলকীয়াখিনি দিছোঁ। জলকীয়া বনাই দিছোঁ, ৰচুন দিছোঁ, ইয়াতে ৰচুন দিছোঁ, হালধি দিলোঁ, ইয়াতে জলকীয়া, নিমখ, হালধি আৰু ৰচুন চব দিলোঁ। এতিয়া এইখিনি বনাই দিছোঁ। এই আমাৰ পালেং শাক, খুচুৰা শাক, শুকুৱা শাক চব মিক্স কৰি দিছোঁ। এতিয়া আপোনাৰ গোটেই মাখান শাকে মানে মিক্স কৰা আছে। বঢ়িয়াকৈ শাক মিক্স কৰি পেলাই তাৰ জুতিয়ে বেলেগ। এতিয়া এইটো লাহে লাহে হৈ থাকক আৰু ভিডিঅ' আমাৰ চাই থাকক মজা কৰি। মা শাকখিনি এতিয়া উঠাব লগা হ'ল নেকি? শাকখিনি হৈ গ'ল। চাওক শাকখিনি ধুনীয়াকৈ এতিয়া হৈ গ'ল। মা এতিয়া মজা কৰি ওপৰত থ'ব। চলক ইয়াৰ পাছত আমি এতিয়া কি বনাম? মা এবাৰ আপুনি কি বনাব? গোটা মুগ, ইফালে কি এইটো বিলাহী, ইফালে আলু, নহৰু, আদা, পিঁয়াজ, এইখিনিতে আপুনি কি বনাব এতিয়া? তৰকা বনাব ন? দে বাৰু। ইফালে আমাৰ জুই লাগি আছে। এতিয়া আমি আজি তৰকা কেনেকৈ বনাই দেখাই আছোঁ। মায়ে তেল দিলে, এতিয়া তেল দিয়া হৈ গ'ল। এতিয়া লাহেকৈ আমি এতিয়া তৰকা বনাম। এতিয়া তৰকা কেনেকৈ বনাই গাঁৱলীয়া পদ্ধতিত আপোনালোকে বঢ়িয়া কৰি চাই থাকক। আলুখিনি এতিয়া ভাজি ল'ম। আলুখিনি ভাজি কাঢ়ি ৰাখি এইখিনি বনাব লাগিব। এই আলুখিনি ইয়াত তেলৰ ওপৰত দি দিয়া হ'ল। এইটো মায়ে এতিয়া ভাজি আছে। এইটো ভাজা যেতিয়া আপোনাৰ হৈ যাব, অলপমান ৰঙা হোৱাৰ লগে লগে আপোনাৰ কিবা কিবি দিব আৰু চাই থাককচোন কি বনাই চাওঁ। এতিয়া ৰঙা দিবই লাগিব। এতিয়া অলপ দিছোঁ, ইয়াত অলপমান হালধি দি দিয়া হ'ল। এতিয়া ৰংটো যাতে উঠে সেইকাৰণে দি দিয়া হ'ল। এতিয়া অলপমান ইয়াত নিমখ দি দিলে মায়ে। যিকোনো বস্তু ভাজি থকা টাইমত যদি আপুনি নিমখ হালধি এইবোৰ দি দিয়ে, তেতিয়া যিকোনো বস্তু এটা খাই ভাল লাগে আৰু মানে সোৱাদ হয়। আলুটো ভিতৰত সোমাই গ'লে খাই অলপ ভাল লাগে। তেতিয়া আলুখিনি ভাজা হৈ গ'ল। এতিয়া কাঢ়ি আলুখিনি এতিয়া ভাজা হৈ গ'ল। এতিয়া মায়ে কাঢ়ি আছে। আলুখিনি কাঢ়াৰ পাছত কেনেকৈ বনাই তৰকা চাই থাকক গাঁৱলীয়া পদ্ধতিত। এইখিনি তেলতে এতিয়া পিঁয়াজখিনি দি দিয়া হ'ল। পিঁয়াজখিনি দিয়া হ'ল। পিঁয়াজখিনি দিয়াৰ পাছত এতিয়া ৰচুনখিনি মাৰি দি আছে। তেজপাতখিনি দিয়াৰ কাৰণ হৈছে আপোনাৰ যাতে আপোনাৰ তৰকাখিনিৰ গন্ধ যাতে ভালকৈ ওলায়, সেইকাৰণে তেজপাতখিনি এতিয়া দিয়া গৈছে। এতিয়া এই জলকীয়াখিনি ওপৰত দি দিয়া। যাই যিমানকৈ জ্বলা খায় মানে সেই হিচাপত দিলেই হ'ল আৰু নিয়মিতভাৱে দিলেই হ'ল আৰু একো নাই। এয়া হৈছে আপোনাৰ ধনিয়াৰ গুড়ি। আৰু ধনিয়াৰ গুড়ি যদি আপোনালোকে ইউজ কৰে, সদায় ঘৰুৱা ধনিয়াৰ গুড়িহে ইউজ কৰিব দেই, তেতিয়াহে আপোনাৰ আঞ্জা পাতি অলপমান ভাল হ'ব। এইটো মায়ে এতিয়া জিৰা দি আছে। ইয়াত মায়ে অলপ জিৰা দি দিলাক আৰু ধনিয়াখিনি দিব না পিছে এতিয়া দি দিয়ক কিমানখিনি দিয়ে। জিৰা কৰি দিয়া হৈ গ'ল। দিয়াৰ পাছত এতিয়া এই ধনিয়াখিনি দি দিলাক মায়ে। আপোনাৰ এইখিনি কি হয়? আদা আদা
আদা দি দিলাক মায়ে এতিয়া ইয়াত অলপমান বিলাহী দিব এতিয়া মায়ে বিলাহী দি দিলাক বিলাহী দি অলপমান লাৰি ল'ব গন্ধ কিন্তু বঢ়িয়া ওলছি কিন্তু খাই বা কেনে হয় এতিয়া ক'ব আৰু টেষ্টি হ'ব গোটেই বেয়াও নহয় গাঁৱলীয়া খানা হিচাপত মায়ে এতিয়া আন্দাজ মতে নিমখ দি দিলাক মানে আপোনালোকৰ যিখিনি নিমখ খায় সেই হিচাপত নিমখ দি দিলে হ'ল হালধি দি দিলাক মায়ে লাষ্ট টাইমত আগতে অলপমান দিব তাতে আপোনাৰ দিয়াৰ পাছত আপোনাৰ লাষ্ট টাইমত অলপমান হালধি দিব বা গন্ধ এবাৰ উঠি কিন্তু বঢ়িয়াকৈ উঠি গন্ধ এয়া মায়ে এতিয়া পানী আনি আছে পানী নিদিলে আপোনাৰ মছলাখিনি জ্বলাৰ সম্ভাৱনা বেছি থাকে সেইকাৰণে পানীখিনি দি পেলাই অলপমান জাষ্ট বইল হ'ব দিছে আপোনাৰ এই বিলাহীখিনি যেতিয়া আপোনাৰ বঢ়িয়াকৈ ভাজা হৈ যাব হোৱাৰ পাছত ইয়াত আমি যিখিনি আমাৰ মুগ বইল কৰি থোৱা আছে সেইখিনি মুগ আমি ইয়াত দি দিম এয়া আমাৰ এইখিনি ভাজা হৈ গ'ল দেখাত কালাৰ কেনে হৈছে এতিয়া মায়ে মুগখিনি ওপৰত ঢালি দিলাক যিখিনি বইল কৰা মুগ আছিল সেইখিনি মায়ে এতিয়া এইটো ঢালি দিলাক খাই টেষ্টি হ'ব কালাৰে গম পায় না লাহেকৈ এইখিনি এতিয়া বঢ়িয়া কৰি অলপমান সিজক সিজাৰ পাছত আপোনালোকক মই দেখাই আছোঁ ইয়াত আৰু কি দি আছে ইয়াতে এতিয়া মায়ে আলুখিনি দিব যিখিনি আলু আমাৰ ভাজা হৈছিল অলপ আগতে বইল কৰি থোৱা আলুখিনি ভাজি পেলাই এইখিনি আলু এতিয়া ইয়াত মাৰি দি দিলে আপোনাৰ এতিয়া উতলা হৈ মেলি মায়ে অলপমান পানী দিয়ে বোলে পানী দি দিলক পানী দিয়াৰ পাছত অলপমান উতলিব সেই উতলাৰ পাছত ইয়াৰ ওপৰত আমি ধনিয়াৰ পাত অলপমান দি দিম আপুনি এইটো এতিয়া উঠকচোন কেনে হৈছে কালাৰ চাওঁ অঁ কালাৰ ভালেই হৈছে দেখাত বেয়া হোৱা নাই এয়া হৈছে আপোনাৰ তৰকা ইয়াতে অলপমান লাষ্ট টাইমত দি দিব অলপমান গৰম মছলা ওপৰে চিটা মাৰি দিছে ইয়াত গৰম মছলা চিটা মাৰি দিছে আৰু কিবা দিব নেকি ইয়াত এয়া এতিয়া আমাৰ ধনিয়াৰ পাত ওপৰে অলপমান চিটা মাৰি দিছে যাতে চেণ্টটো যাতে ভাল হয় আৰু সদো হয় আপোনাৰ সেনেহেন কথা নিজৰ ঘৰৰে আপুনি ধনিয়া পাত এতিয়া বঢ়িয়াকৈ অলপমান সিজাৰ পাছত আমাৰ তৰকা হৈ গ'ল ৰেডি এয়া হৈছে আপোনাৰ মগু দালিৰ ভাত বাঢ়ি আছে এতিয়া আলু দিলাক এতিয়া আমি যেতিয়া বনোৱা যে দেখালোঁ শাক ভাজি দি দিলাক কেনে হৈছে ৰাইজসকল বন্ধুসকল কমেণ্টত জনাব বঢ়িয়া কৰি এয়া আমাৰ তৰকা এতিয়া মায়ে মোক দিব আজি আমি তৰকা আৰু ভাত আৰু শাক ভাজা খাম আপোনালোকে বন্ধুসকল দেখা পালেই তৰকা কিদৰে বনায় এয়া চাওক এতিয়া বঢ়িয়া কৰি খাম এতিয়া লাহে কৰি এতিয়া তৰকা ভাত এতিয়া মই বঢ়িয়া কৰি খাম বন্ধুসকল আপোনালোকে চাওক এনেদৰে বনাব পাৰে বেছি মছলা পাতি দিব লগা নাই কাৰণ বেছি মছলা পাতি দিলে যিমান যি হ'লেও দেহৰ কাৰণে ক্ষতিকাৰক হয়নে সেইকাৰণে অলপ চলপ মছলা দিব আমাৰ যিহেতু ইয়াত অলপমান মছলা দিয়া গৈছে কিন্তু কিছুমানৰ মতে মছলা ইমান দিয়া হোৱাও নাই এতিয়া খাইছোঁ আৰু মই বঢ়িয়া হৈছে শাক ভাজাখিনি অলপ খাই চাওঁ বঢ়িয়া হৈছে এনেদৰে আমাৰ ভিডিঅ' চাই থাকক আৰু যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ কুকিং লাইভ ভিলেজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনিতে আমি সামৰণি মাৰিলোঁ ধন্যবাদ।